গণেশ পূজাৰ শুভকামনা জনালো মই চাইহে আছো কি কৈ আছা তুমি পাপাক মোৰ ফেভাৰিট হৈ গৈছে বাই তেওঁ অফিচ যোৱাৰ আগত নাৰিকলটো কাটি থৈ গৈছে আৰু অকণমান নাৰিকল এনেকৈ গ্ৰাইণ্ড কৰি ৰাখিছোঁ মানে কি আজি মই মগু ভিজাইছোঁ অকল প্ৰসাদৰ কাৰণে এওঁ ক'লে যে বুট দি পেলাই খাবলৈ মন নাই অকল মগু দি পেলাই দিবলৈ ক'লে প্ৰসাদটো সেইটো কাৰণে নাৰিকল অলপমান গ্ৰাইণ্ড কৰি দিছোঁ তাতে মিক্স কৰি দিম আৰু তাৰপিছত আমি কি দিম প্ৰসাদ দিম খাবা নেকি এটা লোৱা কি হ'ল কিয় চৰি নমক দি পেলাই আমিতো খাম এতিয়া নোখোৱা সেইটো কাৰণে চৰি কৈছা নমক দি পেলাই খাবা থৈ দিয়া লেতেৰা হৈ যাব ইয়াতে নমক কেনেকৈ দিবা তুমি এনেকৈ নমক দি ল'বা তাৰপিছত খাবা ঠিক আছে দিয়া নমক দি পেলাই খাবা হ'ব বা ছোৱালীজনী ডাঙৰ হৈ গৈছে দেখোন ডাঙৰ ডাঙৰ কথা কয় এই ডাঙৰ হৈ গৈছে ইমান ডাঙৰ ডাঙৰ কথা কৈছা মা কি কৈছিলে ৰাতিপুৱা উঠি কি কৰিব লাগে ফাৰ্ষ্টতে তাৰপিছত বাকীখিনি বস্তু দেই এতিয়া অলপ কিতাপ লোৱা যোৱা মই কাম কৰোঁগৈ তুমি অলপ কিতাপ লোৱা হা অৱস্থা কি গৰম আমাৰ ঘৰটো কেনেকুৱা গৰম পৰিছে আৰু অকণমান গৰম পৰিলে আমাৰ ঘৰটো অৱস্থা নাইকিয়া হৈ যায় আজিতো একদম ফালি দিছে কালিও একেই আছিলে আজি বেছি হৈছে নেকি ন বহুত বেছি বহুত গৰম আজি বহুত গৰম হয় চাগে আমাৰ ভকত বহিলে খাবলৈ পাপা অহা নাই ৰখি আছে খাবলৈ চাচোন এটাও খোৱা নাই তুমি অকণমানো খোৱা নাই কিয় ৰখি আছা শুনিছা আহা তাই ৰখি আছে আয়ো কৰিছা মমো খাইছা আজি কি পূজা আজি গণেশ বাবা গণেশ বাবাৰে মই মগু খাইছো গণেশ বাবাৰ মগু খাইছা তুমি মগু দিছা গণেশ বাবাক কাৰণে খাইছো মই খাই দিলোঁ চব ফিনিছ মিঠাটো খাম মই মিঠা কিয় থৈ দিছা তুমি থৈ দিছোঁ খাম মই মিঠা এইটো ফিনিছ কৰিলে মিঠা খাবা ঠিক আছে আমো শুলে আৰু মই ভাবিলোঁ কি তাই শুই থাকোঁতে মই আপোনালোকৰ লগত দুটামান কথা পাতি লওঁ তাই এতিয়া বয়স 2 বছৰ 11 মাহ চলি আছে মানে 11 মাহ সোমাইছে তো এয়া উঠিলে ছোৱালীজনী মোৰ ওচৰত তো 11 মাহ চলি আছে কিন্তু দেখিছানে বয়সতকৈ ইমান ডাঙৰ হৈ গৈছে ওখও বিৰাট হৈছে বয়সতকৈ বহুত ওখ হৈ গৈছে আৰু দেখাটো একদম মেচিয়ৰ্ড নিচিনা হৈ গৈছে আৰু বাকী
কি হ'ল ভিডিঅ' নকৰিবা অ নকৰোঁ ভিডিঅ' নকৰোঁ তাইক ভিডিঅ' কৰিব মানা কৰিছে শুই উঠি আহিছে যে তাইক ল'ব লাগে 1 মিনিট মই বহুতেতো তাইক 2 বছৰ বুলি বিশ্বাসে নকৰে তাই নাৰ্চাৰী কেজি পঢ়ি থকা বুলি সোধে তো সেয়াই বেয়া লাগি যায় তাইক দেখিলে ইমান সোনকালে সোনকালে বাঢ়িছে তাই মানে কি হ'ল তাই প্ৰতিটো বস্তুৱে তাই বহুত সোনকালে সোনকালে কৰিলে 9 মাহতে তাই খোজ কাঢ়িলে তাৰপিছত তেতিয়াৰ পৰাই এটা দুটা শব্দ ক'বলৈ লৈছিলে ন কৰি আছে এটা দুটা শব্দ ক'বলৈ লৈছিলে আৰু এতিয়া যিমান মাহ পাৰ হৈ গৈ আছে আৰু মানে ডাঙৰ হৈ গৈ আছে মেচিউৰ্ড হৈ গৈ আছে বস্তুবোৰ লগাতকৈ বেছি বুজা হৈ গৈ আছে সেয়াই আৰু কি ক'ম আৰু তাইক আৰু যিহেতু তাই বহুত সৰু হৈ আছে এতিয়াও বুজি পোৱা হোৱা নাই দেখাতহে মানে ইমান বেছি ডাঙৰ আৰু মেচিউৰিটি হৈ গৈছে কিন্তু কি হয় কেতিয়াবা যেতিয়া আমি ওলাই যাওঁ বাহিৰলৈ বহুত চিনাকি মানুহ লগ পোৱা যায় ইনষ্টাগ্ৰাম হওক বা ইউটিউবৰ হওক তো তাইক যেতিয়া মৰমত মাতে কেতিয়াবাতো তাই ভালকৈ ৰেছপণ্ড কৰে কিন্তু কেতিয়াবা কি বা হৈ থাকে মুডটো তাই ৰেছপণ্ড নকৰে তো সেইটো কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ সৰু ল'ৰা ছোৱালীটো জানেই আৰু কেতিয়াবা মুড ভাল থাকে কেতিয়াবা মুড বেয়া থাকে আৰু পুতুককৈ এজন আননোন পাৰ্চনৰ লগত অলপমান ফ্ৰী হ'বলৈ তাইও নোৱাৰেগৈ কেতিয়াবাতো আননোন পাৰ্চনৰ লগতো বহুত ফ্ৰী হৈ যায় কিন্তু কেতিয়াবা তাই কিবা হয় তো সেয়াই বাকী এতিয়া ইভিনিং মই আমুক অলপমান মাখানা খাবলৈ দিম আৰু লগত এগিলাচ গাখীৰ দিম খাবলৈ মাখানা ভৰি গ'ল লাতে ইটো লাতে কি পাতা কটা পাতি আছিলে তাই মানে কি হ'ল কালি মাখানা দিছোঁ খাবলৈ তো মাখানা দিওঁতে তাই কিবা কথা পাতোঁতে তাই বাতিটো লৈ আছিলে বাতিটো পৰি গ'ল তাই সেইটোৱে কৈছে ফুটটো দেখা পাই পেলাই এতিয়া মুচি দিয়ে দিছেনে চাচোন কি কৰিলে কি কৰিছা জাপি থৈছা এই দিছে কি কি কৰি থাকে তাই চাবা সেনেকৈ জাপে আৰু কোৱা তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ সাবস্ক্ৰাইব কৰি দিব লাইক এণ্ড কমেণ্ট কৰি দিব নাপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনেকুৱা পাইছে জনাব আৰু গণেশ পূজা কেনেকৈ চেলিব্ৰেট কৰিলে সেইটো কমেণ্ট কৰি জনাব বাই আৰু গুড নাইট আকৌ কৈ দিয়া হেপী গণেশ পূজা নহয় হেপী গণেশ পূজা কৈ দিয়া হেপী গণেশ পূজা বাই গুড নাইট আৰু এয়া আমু ৰেডি হৈ পেলাই গামোচা চামোচা লৈ ৰেডি আমুক কেনেকুৱা লাগিছে কোৱা কেনেকুৱা লাগিছে জনাবচোন দেই জনাব আৰু আজি পূজাৰ ভাগ আমুৰ হাতেৰে আগবঢ়োৱালোঁ কাৰণ ৰাতিপুৱা শুই উঠাৰ পৰাই তাই কৈ আছিলে আজি গণেশ বাবাক তাই পূজা দিব বুলি আৰু নাজানো কি বা হ'ল তাই পূজা দিব বুলি একোৱেই খোৱা নাছিলে সেইবাবে তাইকে দিলোঁ আৰু দিবলৈ